কাৰাগাৰত ইন্দ্ৰাণী মুখাৰ্জীৰ ওপৰত যৌন নিৰ্যাতন চলিছে। আদালতত ইন্দ্ৰাণীৰ অভিযোগ। ইয়াৰ পূৰ্বে ইন্দ্ৰাণীৰ বিৰুদ্ধে অভিযোগ আনিছিল জেল কৰ্তৃপক্ষই। মোক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা হৈছিল। আদালতত জনালে ইন্দ্ৰাণী। এয়া মুম্বাই কাৰাগাৰৰ বাহিৰৰ দৃশ্য। এই কাৰাগাৰতে বন্দী অৱস্থাত আছে ইন্দ্ৰাণী মুখাৰ্জী। বুধবাৰে কাৰাগাৰৰ পৰা ইন্দ্ৰাণীক হাজিৰ কৰোৱা হয় আদালতত। নকলে হ'ব, ইন্দ্ৰাণী পৰিৱৰ্তন হৈছে। এতিয়া আগৰ সেই ৰূপ যৌৱন নাই। ইন্দ্ৰাণীক হাজিৰ কৰোৱা হয় চিকিৎসালয়ত। চিকিৎসালয়ত এইদৰে ইন্দ্ৰাণীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ইন্দ্ৰাণী মুখাৰ্জী। ব্যুৰ' ৰিপৰ্ট, আছাম টক।